ইমান কিউট চৰাইকেইটা চৰাইকেইটা আমি মানে আহিছিলোঁ ফেমিলিয়া ভাগত চৰাই দি আহিলে মায়ে এতিয়া আমি প্ৰসাদ খাই আছোঁ। নমস্কাৰ সকলোকে, মই মুকুন্দে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আজি আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আৰু আমি আহি আছোঁ দেওপানীলৈ আৰু এইফালে লিজা তো পালোহি আৰু বেছি দূৰ নাই, অকণমান দূৰ এচিকোত আছে। ইণ্ট্ৰ'টো মই এতিয়াহে দিছোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষৰলৈকে কি কি হয় কি কি নহয় সকলোবোৰ দেখুৱাই থাকিম দেই। কিবা কোৱা? তো চালো পালোহি আৰু এই অকণমান বাকী আৰু এইডোখৰ হাবিখিনিৰ ওচৰত আছোঁহি। তো অকণমান দূৰতে আছে। তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু কিবা কিবি দেখুৱাই থাকিম। নমস্কাৰ, মই লিজাশ্ৰী দেই। মুকুন্দ চেনেলত মই একদম মানে এতিয়া কৈছোঁ, সি হেনো লাজ কৰিছে বোলে ভিডিঅ' বনাবলৈ। কিহৰ বা লাজ কৰে, মোৰ আকৌ লাজ নালাগে দেই ভিডিঅ' বনাবলৈ। তাৰপিছত এইফালে মাহঁতি ৰখি আছে, ৰ'ব দেখাম দেই। আজি বহুত মানুহ ফটোৱে মাৰ আছে, আজি বহুত মানুহ হৈছে যে সেইকাৰণে মানে মাহঁতি লাইন ধৰি আছে। তাৰপিছত এইফালে মুকুন্দ অকণ সহায় কৰি দিছে। ধৰা বৰ লাজ কৰে একদম। বহুত মানে সময়ত এনেকৈ কথা কৈ ভিডিঅ' বনাইছোঁ, লুকাই পিনে আহি পিনে দেখিছেনে ইয়াত মানুহ চানুহ নাই, সেইকাৰণে মানে কথা কৈ কৈ ভিডিঅ' বনাইছোঁ। আৰু এইফালে লিজাই পূৰা ভিডিঅ' বনোৱাত ব্যস্ত আৰু মই ফটো মাৰি মাৰি মানে দি আছোঁ তাইক। আৰু চাই থাকক কি কি দেখাব পাৰোঁ। আৰু এইফালে আহি লৈছোঁ, মানুহ চানুহ এইফালে কম, সেইকাৰণে কথা কৈ কৈ ভিডিঅ' বনাইছোঁ দেই গাইছ। লাজ কৰে একদম, কথা কৈ ভিডিঅ' বনাবলৈ কিহৰ লাজ কৰিব লাগেনো বাৰু। উপায় নাই, প্ৰথমতে বাৰু ময়ো লাজ কৰিছিলোঁ দেই। তোকেনো ভিডিঅ' অন নহ'লেই নি? হ'ল মানে লিজা মাকে সেই লাইন পাতি আছে সেই প্ৰসাদ ফল মূল কটা কটি জেগাত, হয় নাই? আৰু আমি এইফালে আহি পূৰা ভিডিঅ' ফটো ইত্যাদি ইত্যাদি কৰি থকা হৈছে। কিবা এটা কোৱা। এই মানে অকণ বেছি হৈছে মানে। মই একদম মুকুন্দ কেমেৰাটো ধৰিলোঁ দেই। তাৰপিছত ভিডিঅ' বনাবলৈ কাৰণে ই আকৌ লাজ কৰিছে নহয় ভিডিঅ' বনাবলৈ, সেইকাৰণে ময়ে বনাই দিছোঁ। আজি এইফালে দেখিছে নহয় মানুহ ইমান হৈছে, বাপৰে আজিহে মই ইমান মানুহ দেখিছোঁ দেই। মানে নহ'লে ইমান দেওপানী অহা নহয়েই, পৰীক্ষা আগত আহিছিলোঁ আৰু মেট্ৰিক পৰীক্ষাৰ আগত। তাৰপিছত আৰু এদিন আহিছিলোঁ আৰু আজি আহিছোঁ, বেছি অহা নহয়। মোৰ ফিটাডালো মানে তাত বান্ধিছিলোঁ যে, ফিটাডাল খুলিবলৈ আছে মানে। মেট্ৰিক পৰীক্ষাৰ আগতে মেট্ৰিক পৰীক্ষাৰ আগতে বান্ধিছিলোঁ হ'লে। তাৰপিছত এতিয়া 12 পালোঁগৈ আৰু এতিয়া মই খুলিবলৈ হোৱাই নাই মানে। আহিছিলোঁ যদিও পাহৰি থাকিলোঁ, সেইটো কাৰণে খুলি দিব লাগিব আৰু ফিটাডাল। যোনে বোলে পটককৈ বান্ধিছিলে বোলে সেইডালকে খুলি দিলোঁ। মনোকামনা পুৰে নহ'ব দেখোন তেনেকৈ হ'লে। এনেকুৱা চিষ্টেমেই বুলি চিষ্টেম। এতিয়া শৰাই চৰাই দি আহিলে মায়ে, আৰু এইফালে এতিয়া আমি প্ৰসাদ খাই আছোঁ। লিজাই চেৰি খাইছে আৰু আমি প্ৰসাদ ফল মূলবিলাক খাই আছোঁ। আৰু তাৰমানে আম চবতকৈ সোৱাদ লাগিছে আমে আৰু খাই লওঁ দেই সেইবিলাক। এইফালে লিজাই পূৰা ব্লগিং কৰাত ব্যস্ত। আমাৰ লৈ আহিছে আম ধৰ খাই বেয়া মজা লাগিলে ন? মানুহ ধেৰ আজি, ভালো লাগিছে এনেকৈ মানুহ চানুহ সৰহ হ'লে ভালো লাগে বাৰু, দিয়কচোন ন? এইবাৰ নাচপতি ধুও লাগে খাবলৈ। এবছৰ মূৰত আকৌ আহিছোঁ। আপুনি কিমান দিনৰ মূৰত আহিছে? আকৌ এবছৰ মূৰত ফিটা খুলিবলৈ তাৰ পাহৰি থাকিলে, ফিটা খুলিলোঁ নে নাই খোলা বোলে মোক সুধি আছে। খুলিলা নহয় আগতে? খুলিলে নি তাই? তাই পাহৰিলোঁ বোলে মাম কৃষ্ণই বুলিছোঁ। এতিয়া খোলোকে আছিলে তাই। আমি মানে কাছ চাবলৈ গৈ আছোঁ পুখুৰীত। ফুটো কিবা ইমান নচলীয়াকৈ দি দিলে। 3টা ফুট হৈছে আপোনাৰ এতিয়া। তো আমি চালোঁ বাৰু লিজাই মই, এতিয়া মাকো লৈ গৈছোঁ আৰু হয় নাই? খাই কওক কিবা এটা। আহি আছোঁ একদম কাছ চাবলৈ আমি। কিবা নাই। এতিয়া আমি মন্দিৰৰ পৰা মানে ওলাইছোঁ আৰু কি হ'ল?
আমি যাব লৈছোঁ যাওঁ মন্দিৰৰ পৰা এতিয়া মানে তলত খাওঁগৈ ওপৰত নাখাওঁ তলত অৰ্ডাৰটো দি থৈ নাহিলে যে ইমান কিউট চৰাইকেইটা এই চৰাইকেইটা চোৱাহি আকৌ ইমান ধুনীয়া অকণি অকণি কিউট কালাৰিং ৱাও হামিংবাৰ্ডৰ নিচিনা ইমান টিকলো টিকলো নমস্কাৰ মানে অকণমান সময় হ'ল ৰিজৰ্টত অহা ৰিজৰ্টখনৰ নাম কি আছিলে কেমেলিয়া বা গেমেলিয়া নে কেমেলিয়া নাজানো কিবা এটা আৰু দেই নামটো মানে মুখতে নাই অহা তো আহিছোঁ এইফালে নাজানোৱে চাব লাগিব কি তো এই বৰপথাৰত আছে তাৰ পৰা এতিয়া আমি এইখিনিত বহি আছোঁ ৰ'দত বহি আছোঁ বিৰাট গৰম আৰু এইফালে লিজাই ফটো মৰাত ব্যস্ত অকল ফটো ভিডিঅ'কে মৰে মোক টানি ফুৰিছে আৰু মই সেই ভিডিঅ' এটা কৈ দিয়াচোন পটককৈ এইবিলাকে দেখিছা নহয় ভাল আহিব উপায় নাই কৈ দিয়া না প্লেন ৰাইচ আছিলে প্লেন ৰাইচ এণ্ড চাওমিন ভেজ ৰাইচ আৰু তাৰপিছত এইফালে চাওমিন চিকেন বুলি ভাবিছিলোঁ কিন্তু নহয় হয় নিমখ দি আছে যে দুটাই দিছে খুব চাই আছে এই ফুলপাহাৰতে হে নহয় তাৰ আগৰ পৰাই চাই আছে ইয়াত লৈ লৈ আকৌ আজি আমি আহিছোঁ এখন ৰিজৰ্টলৈ নামটো কি আছিলে খালি পাহৰি থাকিলোঁ যেনিবা এতিয়া খাই আছোঁ ধুনীয়া নামটো সদায় পাহৰি থাকে কি আছে কেমেলিয়া বোলে মাংস দিম দুটা মিক্স খোৱা দে ভণ্টি দিয়া দাদা অ'কে দাদা এইফালে মায়ে খাই আছে গাইজ আমি মানে আহিছিলোঁ কেমেলিয়া বাঘত কেমেলিয়া বাঘ কি ধুনীয়া চাচি গছ তো এইফালে মানে চাচি গছৰ বাৰীলৈ আহিছোঁ হ'ব ঘৰত গৈ তো এইফালে আছিলে কেমেলিয়া বাঘ আছে তো মানে অকণমান ঘূৰি ফুৰিছোঁ আৰু গৰম লাগিছে এইফালে বৰ ঠাণ্ডা ইয়াত ঠাণ্ডা লাগিছে আকৌ ন আৰু এইফালে মায়ে পূৰা কথা পাতি আছে पास पास पे मुझको भुला